আপুনি ফেচবুকত ধুনীয়া ভিডিঅ' এটা চাই আছে। একেবাৰে খুব মজা লাগি আছে, ভিডিঅ'টো চাই ইমানেই মজা লাগি আছে, মানে সেই সময়তে আপোনাৰ হঠাৎ কৰি আপোনাৰ মোবাইলত এটা ফোন আহি গ'ল। যেতিয়া ফোন আহি গৈছে তেতিয়া আপুনি কি কৰিলে, আপুনি ফোনতে কথা পাতিলে। পাতি পেলাই কিছু সময়ৰ পিছত পুনৰ আপুনি ফেচবুকত গৈছে। গৈ পেলাই সেই যে ভিডিঅ'টো যে চাই পেলাই আপোনাক ভাল লাগিছিল, সেই ভিডিঅ'টো আপুনি বিচাৰি আছে যে মই সেইটোৱেই চাম, কিন্তু আৰু বিচাৰি নাপায়। তেনেকুৱা বহুতৰো হৈছে, আৰু বহুতে তেনেকুৱা বিচাৰে কিন্তু নাপায়। আজি এই ভিডিঅ'ৰ মাধ্যমে আপুনি যে সেই ভিডিঅ'টো যে হেৰাই যায়, সেই ভিডিঅ'টো আপুনি কেনেকৈ বিচাৰি পাব, মোৰ এই ভিডিঅ'টো আপুনি সম্পূৰ্ণ চাওক। আজি আপুনি শিকিব পাৰিব, আৰু আশা কৰোঁ এনেকুৱা ভিডিঅ' হেৰাই গ'লেও আপোনাৰ আৰু টেনশ্যন নাই, কাৰণ আপুনি লগে লগে ছেকেণ্ডত আপুনি বিচাৰি পাই যাব। যদি আপুনি নতুন মোৰ এই চেনেলটো চাই আছে, যদি ইউটিউবত চাই আছে, আপুনি কমচে কম এটা আপোনাৰ মূল্যৱান এটা ছাবস্ক্ৰাইব দি দিয়ক, আৰু ফেচবুকত চাইছে যদি কমচে কম এটা ফ'ল' দি দিয়ক। আহক আমি কেনেকৈ সেই ছেটিংটো মানে কৰিব পাৰি আৰু চেক কৰিব পাৰি, সেই বস্তুটো আপুনি আহক শিকি লওঁ। প্ৰথমে আপোনাৰ মোবাইলত চাওক, মোবাইলৰ যিটো ফেচবুক এপ আছে, সেই এপটোত প্ৰথমে যাব লাগিব। মই ইয়াত দেখাই দি গৈ আছোঁ, আপুনি তেনেকৈ চাই যাব। তো প্ৰথমে এই ফেচবুক আছে, এই ফেচবুকটো আপুনি এটা টেপ কৰিব। টেপ কৰাৰ পিছত চাওক, আপোনাৰ ইয়াত ফেচবুকটো খোলাৰ পিছতে আপোনাৰ ধৰক আপুনি কিবা ভিডিঅ' এটা চাই আছে, ইয়াত এই ভিডিঅ'টো আপোনাৰ ধৰি লওক, এই ভিডিঅ'টো আপুনি ধৰক যে আজি এই ভিডিঅ'টো আপুনি চাই আছে, তো হঠাৎ কৰি মানে আগত যিটো চাইছিলে সেইটো বেলেগ আছিল, কিন্তু এইটো আহি গ'ল। এতিয়া আগৰটো আপুনি কেনেকৈ চাব, ইয়াত একদম মানে সৰু এটা ছেটিং, আপুনি খালি অলপ ধ্যান দি দিব। এই ভিডিঅ'টোৱে যে আপুনি যে চাই আছে, ভিডিঅ'ৰ ওপৰত এটা আইকন দেখা গৈছে, এইটো চাওক, এই আইকনটো খালি মাত্ৰ এবাৰ টেপ কৰিব। এইখিনি যেতিয়া আপুনি টেপ দি দিব, টেপ দিয়াৰ পিছত ইয়াত চাওক কিছুমান অপশ্যন মানে খোল খাইছে। ইউৰ প্ৰফাইল, ছেভ ভিডিঅ', লাইক ভিডিঅ', শ্বেয়াৰ ভিডিঅ', হিষ্ট্ৰী, ডাটা, মোবাইল ডাটা ইউজ। ইয়াত আপোনাক যিকেইটা আছে তাৰ ভিতৰত মই একদম মানে দৰকাৰী বুলি ক'লে চবকেইটাই দৰকাৰী। মই আপোনাৰ ভিডিঅ'টো প্ৰথম শিকাই আছোঁ, বাকীকেইটাও মই কৈ দিম। তো আপুনি কি কৰিব, প্ৰথমে এই যে হিষ্ট্ৰী যে আছে, এই হিষ্ট্ৰীটো আপুনি এটা টেপ কৰি দিব। হিষ্ট্ৰী টেপ কৰা মাত্ৰই ইয়াত চাওক যিমান আছে চব ৱাচ বুলি দেখাইছে। মানে মই এইটো যিমান ভিডিঅ' আছে মই আগত চাইছোঁ, চোৱাৰ কাৰণে ইয়াত ৱাচ দেখাইছে, আৰু আপুনি যিকেইটা চাইছিলে সেইকেইটা ইয়াত ৱাচ বুলি দেখাব। তো আপুনি এতিয়া গম পাই গ'লে যে কেনেকৈ মানে হেৰাই যোৱা যে ভাল লগা ভিডিঅ'টো যে ফেচবুকত হেৰাই যাব, কেনেকৈ বিচাৰি পাব, এইটো গম পাই গৈছে। এতিয়া আপুনি এটা বেক হৈ যাব, বেক হৈ পেলাই ইয়াত আৰু মই দুটামান মানে আপোনাক কৈ দি আছোঁ, হয়তো আপুনি জানে, কিছুমানে বহুতে নাজানে। ইয়াত চাওক শ্বেয়াৰ ভিডিঅ', আপুনি যে শ্বেয়াৰ কৰে, কিমান যে ভিডিঅ' শ্বেয়াৰ কৰিছে আপোনাৰো মানে আপোনাৰ হিচাপ নাই। এতিয়া চাওক, ইয়াত শ্বেয়াৰ ভিডিঅ' টেপ দিলে আপুনি যিমান ভিডিঅ' শ্বেয়াৰ কৰিছে প্ৰত্যেকটো শ্বেয়াৰ ভিডিঅ' আপুনি ইয়াত চেক কৰিব পাৰিব। আৰু আপুনি যে ভিডিঅ' চাই পেলাই যে লাইক দি দিয়ে, যে কিমানক যে দিছে আপুনিতো ক'ব নোৱাৰে যে মই কিমানক দিছোঁ, মই নিজেই নাজানো। আপুনি কিমানক লাইক দিছে, এই যে যিটো অপশ্যন আছে লাইক ভিডিঅ', এই লাইক ভিডিঅ'ত আপুনি টেপ কৰাৰ পিছত আপুনি নিজেই গম পাই যাব মই ইমানকেইটা ভিডিঅ'ত লাইক কৰিছোঁ। ইয়াত টেপ কৰিলে যিমান ভিডিঅ' আপুনি লাইক কৰিছে সকলো ভিডিঅ' ওলাই পৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই আপুনি নিশ্চয় নতুন কিবা শিকিছে।